হেল্ল' 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 মনে মনে আছা যে? নাই, কি কৰি আছা উদিত? ধুনৰ পৰা উদিত আহিলা? নাই, মই এনেই আছোঁ। তুমি কি কৰিছা? অলপ বাহঁতৰ লগত বিয়াৰ শ্বপিং কৰি আহিলোঁ। খোৱা লোৱা কৰিছানে? কৰিছোঁ। যোৱা খাই লোৱা। খাইছোঁ মই। মই জানো তুমি খাইছানে নাই। প্লিজ যোৱা, খাই অহা। আজি বাৰু সুধি আছা, পৰহিৰ পৰা কোনে সুধিব? কি কৰিম উদিত? তুমি মোৰ কপালতে নাই আৰু মই তোমাৰ। কেইটামান মাহ ৰাখিব দিছিলোঁ তোমাক, ঘৰত বুজাব দিছিলোঁ, কিন্তু তুমি নোৱাৰিলা। পাপাই তেওঁৰ সৰুকালৰ বন্ধুক কথা দিছিলে তাৰ ল'ৰাৰ লগত মোৰ বিয়া দিব। মই ইমান দিনে গমেই পোৱা নাছিলোঁ। এমাহ আগত গম পাই মই তোমাক সকলো কৈছোঁ। আৰু উদিত, তোমাৰ হাতত একো এটা জব নাই। মই বহুত ক'লোঁ ঘৰত, কোনোৱে নামানে। মই কি কৰিম উদিত? মই কি কৰিম কোৱা? ভাল পোৱাই কিছুমান মানুহৰ জীৱনটোক আগুৱাই নিয়ে আৰু কিছুমানৰ জীৱন ধ্বংস কৰি দিয়ে। কি মই ধ্বংস কৰিলোঁ? নাই নাই, তুমি কৰা নাই। মই নিজে মোৰ জীৱন ধ্বংস কৰি ল'ম। শুনা, মা মাতি আছে তোমাক। মোৰ শপত, যদি তুমি তোমাৰ জীৱনৰ লগত কিবা কৰিছা, যদি তুমি মোক সঁচা ভাল পাইছিলা, সেই সঁচা ভাল পোৱাৰ কাৰণে তুমি জীয়াই থাকিব লাগিব। বাই। এইখিনি কথা কৈয়ে তাই সিদিনাখন কলটো কাটি দিছিল, আমাৰ ভাল পোৱাৰ শপত দি। আৰু মই তাইক সঁচা ভাল পাইছিলোঁ। তাৰ সেই শপতৰ কাৰণে আজি মই জীয়াই আছোঁ। তাই নাই, কিন্তু তাইৰ প্ৰতিটো কথা আজিও মোৰ মনত জীপাল হৈ আছে। আৰু মই তাইক আজিও বহুত ভাল পাওঁ। সুখী থাকা তুমি।